মঙ্গলদৈ নগৰ সমবায় বেংক লিমিটেডৰ মাননীয় অংশীদাৰসকলক জনোৱা যায় যে অহা ইংৰাজী 21/10/2022 তাৰিখ শুক্ৰবাৰে দিনৰ 11 বজাত এই বেংকৰ 2020, 2021, 2021, 2022 আৰু 2022, 2023 চনৰ বাৰ্ষিক সাধাৰণ সভাখন মঙ্গলদৈ সনাতন ধৰ্ম সভাৰ সভাগৃহত অনুষ্ঠিত হ'ব। সেই সভাত অসম সমবায় সমিতি সংশোধিত আইন 2013 মতে সঞ্চালক মণ্ডলীৰ 15জন সঞ্চালকৰ অহা 5 বছৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। সংযোজিত 5(2) ধাৰা মতে উক্ত 15জনৰ ভিতৰত এজন অনুসূচিত জনজাতি বা অনুসূচিত জাতিৰ আৰু 2গৰাকী মহিলা সঞ্চালিকা থাকিব লাগিব। সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা অংশীদাৰসকলক মঙ্গলদৈ নগৰ সমবায় বেংক লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগত সবিশেষ জানিবৰ বাবে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। মুখ্য কাৰ্যবাহী বিষয়া, মঙ্গলদৈ নগৰ সমবায় বেংক লিমিটেড।